নমস্কাৰ মই ডক্টৰ সমীৰণ দাস এণ্ডক্ৰাইন বিভাগৰ কনসালটেন্ট আজি মই আপোনালোকৰ আগত ডিসকাস কৰিব ওলাইছো এটা অতিশয় কমন বস্তু আমাৰ কাৰণে কিন্তু পাব্লিকৰ কাৰণে একেবাৰে আনকমন মানে পেৰেন্টছৰ কাৰণে কমন এজ সাচ পাব্লিকে ইমান এইটো কথা ডিসকাস নকৰে হেতু হৈছে মাইক্ৰো পেনিস মানে আপোনাৰ পেনিস অৰ্থাৎ পুৰুষৰ যেটো জননাংগ তাৰ সাইজটো সৰু বিশেষকৈ বাচ্চাৰ কথা মই ক'ব বিচাৰিছো চাও বহুত পেৰেন্টছে এনজাইটিৰ কাৰণে আমাৰ ওচৰলৈ আহে যে তেওঁৰ লৰাটোৰ লিংগটো যিমান সাইজত তেওঁলোকে ভাবমতে বাঢ়িব লাগিছিল তেনেকৈ নাবাঢ়ে এই কাৰণে আননেসেসাৰি বহুত টেষ্ট কৰায় এটা মেন্টাল ট্ৰমা এটা হয় নহয় জানো কাৰণ সেই সৰু বয়সতে আপোনালোকে যদি ভাবে গতিকে এই ক্ষেত্ৰত ম্যাক্সিমাম ক্ষেত্ৰতে আমি বুজাই মিলাই যেতিয়া চাওঁ যে বুজাই মিলি পঠাই দিব পাৰোঁ যে একো ডিফেক্ট নাই প্ৰবলেমটো কিয় হয় চাওঁ এতিয়া পেনিসৰ সাইজ কিমান হ'ব লাগে হেতু এটা আমাৰ ইন জেনাৰেল ধাৰণা এটা আছে কিন্তু মেডিকেলি আমি বস্তুটো জুখো আমি যেটো কওঁ SPL স্ট্ৰেচড পেনাইল লেংথ আমি লিংগটোৰ পেনিসটোৰ গুৰিৰ পৰা যেটো আমাৰ বোন থাকে সেই বোনৰ পৰা আমি গ্লেন্সৰ টিপলৈকে স্ট্ৰেচ কৰি মেজাৰ কৰোঁ আৰু সেই মেজাৰমেন্টৰ ওপৰত ভিত্তি কৰি কেটেগৰাইজ কৰোঁ মানে আমাৰ ইণ্ডিয়ান বা ষ্টেণ্ডাৰ্ডৰ এখন চাৰ্ট আছে য'ত বয়স ওয়াইজ এটা কাট অফ থাকে আমি SD বুলি কওঁ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন যদি সেই বয়সৰ হিচাপে লেছ দেন 2.5 ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন হয় তাক মাইক্ৰোপেনিস অৰ্থাৎ সৰু লিংগ বুলি কোৱা হয় গতিকে মেজৰিটি ক্ষেত্ৰতে আমি পাওঁ যে যদিও মাক বাপেকে চিন্তা কৰে যে মাইক্ৰোপেনিস আছে বাচ্চাটোৰ কিন্তু জুখোতে হেতু ৰেঞ্জ মতে আমি ঠিকই পাওঁ গতিকে এই ক্ষেত্ৰত প্ৰবলেম কি হয় যে অলপ যদি হেলদি বাচ্চা হয় শকত বাচ্চা হয় পেনিসটো ফেটৰ মাজত অলপ বাঢ়ি হৈ থাকে আমি বাঢ়িত পেনিস বুলি কওঁ তেতিয়া এইটো বস্তু বাহিৰৰ পৰা সৰু যেন দেখি কিন্তু একচুয়ালি সাইজটো ডাঙৰ আৰু এটা কথা যে পেনাইল গ্ৰোথটো কেতিয়া হয় পেনাইল গ্ৰোথ ম্যাক্সিমাম হয় পিউবাৰ্টি সময়ত পিউবাৰ্টি মানে তো আপোনালোকে জানে লৰাৰ ক্ষেত্ৰত যেতিয়া দাড়ি মুছ আহে হৰমোনাল চেঞ্জেছ বিলাক হয় সেইখিনি সময়টো গ্ৰোথটো হয় আৰু এটা নাজানা কথা হ'ল গ্ৰোথটো আমি মিনি পিউবাৰ্টি বুলি কওঁ মিনি পিউবাৰ্টি মানে জন্ম হোৱাৰ পিছত এটা মানে শিশুৰ মেল চাইল্ডৰ প্ৰথম 6 মাহত যেটো আমাৰ মেটামনৰ হৰমোন আছে টেস্টোস্টেৰন হেতু আপোনাৰ এডাল্ট ৰেঞ্জত থাকে এটো বহুতে নাজানে আৰু সেই সময়ত এই মিনি পিউবাৰ্টি 6 মাহৰ ভিতৰটো পেনিসৰ যথেষ্টখিনি ডেভেলপমেন্ট হয় তাৰ পিছত ডৰমেন্ট ষ্টেজত থাকে দেন এগেইন পিউবাৰ্টি সময় আকৌ ডেভেলপ হয় গতিকে এই মিনি পিউবাৰ্টিত যদি আপোনাৰ কিবা ডিফেক্ট থাকে ডিফেক্টছ অফ মিনি পিউবাৰ্টি তেতিয়া হলে আপোনাৰ কিবা মাইক্ৰোপেনিস পিছলৈ হয় গতিকে মিনি পিউবাৰ্টিত ডিফেক্টটো কেনেকৈ গম পাব মাক সকলে বিশেষকে যেতিয়া নেপি আমাৰ ডাইপাৰ বা নেপি পিন্ধাই মৰ্নিংত নেপি মানে আমি কওঁ যে নেপি ইৰেকশ্যন যে পেনিসটো যেটো আমাৰ ইৰেকশ্যন হয় সৰু বাচ্চাবিলাকৰো ইৰেকশ্যন থাকে ৰাতিপুৱা শুই উঠাৰ সময়ত যদি ডাইপাৰ চেঞ্জ কৰে মাক সকলে সাগে নটিস কৰে গতিকে এই নেপি ইৰেকশ্যন যদি কনষ্টেন্টলি নাথাকে হেতু এটা ৱাৰ্নিং সাইন যে কিবা এটা প্ৰবলেম হৈ আছে কাৰণ প্ৰথম 6 মাহৰ ভিতৰত যদি আমি হৰমোনবিলাক চেক কৰোঁ টেস্টোস্টেৰন LH FSH মানে LH FSH আপোনাৰ পিটুইটাৰীৰ পৰা যায় টেস্টোস্টেৰনটো টেস্টিছৰ পৰা ওলাই গতিকে এই সিগনেলটো ওপৰৰ পৰা গলেহে তলৰ পৰা টেস্টোস্টেৰন অৰ্থাৎ মেল হৰমোনটো প্ৰডিউচ হয় গতিকে যদি LH FSH ডেফিচিয়েন্সি হয় তেতিয়া হলে পেনিস গ্ৰোথটো সেই মিনি পিউবাৰ্টিত নহব যদি টেস্টিছত প্ৰবলেম থাকে টেস্টোস্টেৰন নোলায় তেতিয়া হলেও টেস্টিছ মানে আপোনাৰ পেনাইল ডেভেলপমেন্ট নহব গতিকে যদি আমি সেই মিনি পিউবাৰ্টি ফেজত গম পাওঁ যে পেশেন্ট মানে বাচ্চাটোৰ কিবা এটা প্ৰবলেম আছে আমি তেতিয়া লগে লগে ৰিপ্লেস কৰিব পাৰোঁ আৰু ফিউচাৰ প্ল্যানটো কৰিব পাৰোঁ কাৰণ সব বস্তু যেনেকৈ আমাৰ গ্ৰোথটোৰ এটা লিমিট আছে পেনিসৰ গ্ৰোথৰ কথাটো সেই মিনি পিউবাৰ্টি আৰু পিউবাৰ্টি সময়ত যদি বিশেষকৈ আমি টেস্টোস্টেৰন এক্সেছটো গণ্ডগোল থাকে তেতিয়া হলে ডেফিনেটলি পিছৰ বয়সত পেনিসৰ সাইজটো সৰু হ'বই গতিকে এই ক্ষেত্ৰত মিনি পিউবাৰ্টি বাৰু মই যেটো ক'লো যে আমি এটা ভুল ভাবো যে হয় সৰু কিন্তু একচুয়ালি সৰু নহয় হেতু বাৰু গ'ল একচুয়ালি মিনি পিউবাৰ্টি হয় নে নহয় ডেফিনেটলি হয় সৰি একচুয়ালি মাইক্ৰোপেনিস হয় নে নহয় হয় তো মাইক্ৰোপেনিসৰ বহুত কাৰণ থাকে জেনেটিক কিছুমান কাৰণ থাকে সিনড্ৰোমছ কিছুমান আছে সেইবিলাক সিনড্ৰোমিক এছ'চিয়েশ্যন বুলি কওঁ আমি বেলেগ বেমাৰ থাকে তাৰ ভিতৰত মাইক্ৰোপেনিসটো এটা দেন আমাৰ হাইপোগনাডোট্ৰপিক হাইপোগনাডিজম বুলি কয় হাইপোগনাডোট্ৰপিক মানে গনাড মানে আমাৰ সেক্সুৱেল মানে অংগবোৰ গতিকে হাইপোগনাড মানে আপোনাৰ কমকে মেল হৰমোনটো ওলালে হাইপোগনাডোট্ৰপিক হাইপোগনাডিজম মানে আপোনাৰ ওপৰতে প্ৰবলেম আছে মানে সেন্ট্ৰেল ডিফেক্ট আছে ব্ৰেইনৰ পৰা সিগনেলটো ভালকে অহা নাই হেতু কাৰণে আপোনাৰ টেস্টোস্টেৰন হৰমোনটো প্ৰডিউচ ভালকে হোৱা নাই গতিকে হাইপোগনাডোট্ৰপিক হাইপোগনাডিজম আমি কালমেন সিনড্ৰোম বুলি কওঁ এইটো আছে বস্তু য'ত আমাৰ ডিফেক্টটো লগত মাইক্ৰোপেনিসৰ লগত আৰু বহুত থাকে এটা কমন প্ৰবলেম হ'ল যে গোন্ধ নাপায় এন'চমিয়া গতিকে যদি আপোনাৰ শিশুটো যেনেকৈ বাঢ়িব লাগি আছে তাৰ সেক্সুৱেল গ্ৰোথটো হোৱা নাই দাড়ি মুছ অকমান দেৰি হৈছে বা আপোনাৰ পেনাইল সাইজটো বহুত সৰু দেখিছে সি গোন্ধ নাপাওঁ বুলি কয় অকমান আপোনাৰ কেতিয়াবা
লাগাতকৈ বেছি ওখ হয়, হাত দুখনৰ আমি যিটো আৰ্ম স্পেন বুলি কওঁ, হাতটো মেলি দিলে যিটো হয় সেই আৰ্ম স্পেনটো বেছি হয়, এইবোৰ ক্ষেত্ৰত আমি এইবোৰ বেমাৰ ছাছপেক্ট কৰোঁ। গতিকে এইবোৰ অলপ কমপ্লেক্স বেমাৰ, এনেকৈ মই ক'লে আপোনালোকে বুজি নাপাব। কিবা আপোনালোকৰ প্ৰব্লেম থাকিলে আমাৰ ওচৰলৈ আহিলে আমি নিশ্চয় বুজাই ক'ম। আমি এনেকুৱা পেচেণ্ট ডিল কৰি থাকোঁ এজ এ এণ্ডক্ৰাইনলজিষ্ট, কাৰণ মাইক্ৰ'পেনিছ বুলি ক'লে ঘূৰি মেলি আমাৰ ওচৰলৈ আহে। গতিকে সদায় ভয় নাখাব, কিবা এটা বেমাৰ হৈছে বুলি আগতে ভাবি নল'ব। যদি কিবা এটা সন্দেহ কৰে আহিব এক্সপাৰ্টৰ ওচৰত, আমি সেই সম্পৰ্কে চাই মেলি যদি লাগে টেষ্ট কৰিম। মেক্সিমাম ক্ষেত্ৰতো টেষ্টৰ দৰকাৰ নহয়, যেনেকৈ মই গ্ৰ'থৰ ক্ষেত্ৰত কৰিছিলোঁ, যে বাচ্ছাটো সৰু ওখ কম বুলি আমাৰ ওচৰলৈ আহে, জুখি মেলি আমি ঠিকেই পাওঁ, জেনেটিক পটেঞ্চিয়েল হিচাপেতো আপোনাৰ সিমানেই হ'ব। গতিকে সেই সম্পৰ্কে টেষ্ট নহ'লেও হয়। গতিকে আপোনালোকে যদি প্ৰব্লেম কিবা থাকে নিশ্চয় আহিব, আমি হেল্প কৰিম। আগলৈও এনেকুৱা টপিকৰ ওপৰত মই ডিছকাছ কৰি থাকিম, অলপ আনকমন টপিকৰ ওপৰত, পেডিয়াট্ৰিক এণ্ডক্ৰাইনলজি। ধন্যবাদ।